এই বুকুত এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মাঘ বিহুলৈ মাজত মাত্ৰ 2টা দিন, কিন্তু এবাৰ মাঘ বিহুৰ বন্ধ নাপাব নেকি ৰাজ্যৰ হাজাৰ হাজাৰ বেংক কৰ্মচাৰী। এবাৰ বেংক কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীলৈ মাঘৰ বিহুত বন্ধ বিচাৰি আহ্বান জনাইছে। সবিশেষ টাইমটো দৰ্শকসকলৰ বাবে লৈ ৰাখিছো। এই বুকুত এটা বিগ ব্ৰেকিং। এবাৰ বিহুত বন্ধ নাপাব নেকি অসমৰ হাজাৰ হাজাৰ বেংক কৰ্মচাৰীয়ে। মাঘ বিহুত বন্ধ বিচাৰি এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান বেংক কৰ্মচাৰী। 14 জানুৱাৰীত বিহুৰ বন্ধ বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে এইবাৰ বেংক কৰ্মচাৰী। যেহেতু 14 জানুৱাৰীত ৰাজ্যজুৰি পালন কৰা হ'ব ভোগালী বিহু। মাজত মাত্ৰ 2টা দিন, 14 তাৰিখে ভোগালী বিহু পালন কৰা হ'ব। কিন্তু NI এক্টৰ অধীনত এইবাৰ 15 জানুৱাৰীত ধাৰ্য কৰা হৈছে ভোগালী বিহুৰ বন্ধ, যাৰ বাবে বিহুত বন্ধ নোপোৱাৰ আশংকাত ভুগিছে বেংক কৰ্মচাৰী। বিহুৰ বন্ধ নোপোৱাৰ আশংকাত ভুগিছে এইবাৰ বেংক কৰ্মচাৰী। NI এক্টৰ অধীনত 14 জানুৱাৰীত বিহুৰ বন্ধ ঘোষণাৰ আহ্বান জনাইছে ৰাজ্যৰ বেংক কৰ্মচাৰীয়ে। যেহেতু 14 জানুৱাৰী ৰাজ্যজুৰি পালন কৰা হ'ব ভোগালী বিহু, কিন্তু NI এক্টৰ অধীনত এইবাৰ ভোগালী বিহুৰ বন্ধ ঘোষণা কৰা হৈছে 15 জানুৱাৰীত, যাৰ বাবে বিহুত বন্ধ নোপোৱাৰ আশংকাত ভুগিছে এইবাৰ ৰাজ্যৰ হাজাৰ হাজাৰ বেংক কৰ্মচাৰী। আৰু এইবাৰ বেংক কৰ্মচাৰী সন্থাই মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে। প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। আমি এই মুহূৰ্তত সেই প্ৰেছ বিজ্ঞপ্তিখন দেখুৱাইছো, য'ত অসম গ্ৰামীণ বিকাশ বেংক বিষয়া আৰু কৰ্মচাৰী সন্থাই বেংক কৰ্মচাৰীসকলৰ সুবিধাৰ্থে ইংৰাজী 14/1/2022 তাৰিখে NI এক্টৰ অধীনত ভোগালী বিহুৰ বন্ধ ঘোষণা কৰাৰ বাবে আহ্বান জনাইছে। উল্লেখ্য যে 2022 বৰ্ষৰ NI এক্টৰ অধীনত অসম চৰকাৰে বন্ধ ঘোষণা কৰা তালিকাত ভোগালী বিহুৰ বন্ধ ইংৰাজী মাহৰ 15/1/2022 তাৰিখে ৰখা হৈছে। যিটো সমগ্ৰ ৰাজ্যতে 14 তাৰিখে ভোগালী বিহু উদযাপন কৰা হ'ব। বেংক কৰ্মচাৰীসকলৰ সেই দিনটোত NI এক্টৰ অধীনত বন্ধ ঘোষণা নকৰাৰ বাবে বাপতিসাহোন ভোগালী বিহু উদযাপন কৰাৰ পৰা বঞ্চিত হ'ব। আৰু গতিকে অসম গ্ৰামীণ বিকাশ বিষয়া আৰু বেংক কৰ্মচাৰী সন্থাই চৰকাৰৰ ওচৰত দাবী জনাইছে যে চৰকাৰে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে ইংৰাজী 14/1/2022 তাৰিখে NI এক্টৰ অধীনত ভোগালী বিহু বন্ধ ঘোষণা কৰিব লাগে, যাতে বেংকৰ কৰ্মচাৰীসকলে ভোগালী বিহু উদযাপন কৰিব পাৰে। এয়া হৈছে তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তি। আৰু প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আহ্বান জনাইছে অসম চৰকাৰলৈ যে 14 তাৰিখে বেংক কৰ্মচাৰীসকলক ভোগালী বিহুৰ বন্ধ দিব লাগে, কিন্তু 15 তাৰিখে যি তালিকাত ভোগালী বিহুৰ বন্ধ আছে সেয়া 14 তাৰিখলৈ দিবৰ বাবে আহ্বান জনাইছে বেংক কৰ্মচাৰীসকলে। আমাৰ হাতত মন্তব্য আহি পৰিছে, আমি মন্তব্য আগবঢ়াইছো। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসম গ্ৰামীণ বিকাশ বেংক বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে 2022 বৰ্ষৰ NI এক্টৰ আণ্ডাৰত যি বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে, তাত মাঘ বিহুৰ বন্ধটো দিয়া হৈছে 15 জানুৱাৰী, কিন্তু একচুৱেলি সমগ্ৰ ৰাজ্যতে 14 জানুৱাৰীৰ দিনাখন বিহু পালন কৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ আছিলে যে বেংক কৰ্মচাৰীসকল যাতে কোনো কাৰণতে বঞ্চিত নহয়। কেৱল মাত্ৰ বেংকে নহয়, বেংকৰ লগতে যি অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহ আছে, সেই সকলো কৰ্মচাৰী যাতে অসমৰ যি বাপতিসাহোন বিহুটো উদযাপন কৰিব পাৰে, তাৰ কাৰণে যাতে অতি সোনকালে তেখেতসকলে NI এক্টৰ আণ্ডাৰত 14 জানুৱাৰীৰ দিনাখনো বন্ধ ঘোষণা কৰে। গতিকে এইটো এটা খুব আমাৰ কনফিউজনৰ সৃষ্টি হৈছে। বেংক কৰ্মচাৰীসকলৰ মাজতো কিছু প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে, কাৰণ সকলোৱে দূৰ দূৰণিত বহু মানুহ কাম কৰি আছে। যদিহে বছৰৰ মূৰত বিহুটো তেখেতসকলে উদযাপন কৰিব নোৱাৰে, একচুৱেলি সকলোৰে মাজত এটা হতাশাৰ সৃষ্টি হ'ব। গতিকে আমি অসম গ্ৰামীণ বিকাশ বেংক বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই পূৰ্বতেও আমাৰ যি মুখ্য সচিব মহোদয় তেখেতলৈ আমি ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰিছিলোঁ, আৰু পুনৰবাৰ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কথাটো চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, যাতে চৰকাৰে সোনকালে এটা পদক্ষেপ নিয়ে আৰু বেংক কৰ্মচাৰীসকলকো যাতে বিহুৰ উদযাপন কৰাৰ সুবিধাখন কৰি দিয়ে। আচলতে কঠোৰ বুলি নহয়, আমাৰ যিসকল বেংক কৰ্মচাৰী আছে, আমি অকল অসম গ্ৰামীণ বিকাশ বেংক বুলি কোৱা নাই, বিভিন্ন বেংকৰে প্ৰায় সকলো শাখাতে বিহুৰ পূৰ্বে বা যিবিলাক আমাৰ গভৰ্ণমেণ্ট স্কিম আছে বা অন্যান্য সেৱাসমূহ আছে, বেংক কৰ্মচাৰীসকলে যথেষ্ট প্ৰতিকূল পৰিৱেশৰ মাজেৰে, এই ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতো তেখেতসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। তেনে ক্ষেত্ৰত আমাৰ এইটো আহ্বান থাকিল চৰকাৰক যে আমি ভাবোঁ যে চৰকাৰে নিশ্চয় আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি দিব, যাতে যি বেংক কৰ্মচাৰীসকলে ইমান কষ্টকৈ এই ক'ভিড পৰিস্থিতিৰ মাজতো, প্ৰতিকূল পৰিৱেশটোৰ মাজেতো জনসাধাৰণৰ প্ৰতি বিত্তীয় সেৱা আগবঢ়াই আছে, তেখেতসকলে যাতে কোনো কাৰণতে বিহু উদযাপন কৰাৰ পৰা বঞ্চিত নহয়। বৰ্তমান আমাৰ বেলেগ দাবী নাই, আমাৰ এইটোৱে অনুৰোধ যাতে 14 তাৰিখে NI এক্টৰ আণ্ডাৰত অসম চৰকাৰে বন্ধ ঘোষণা কৰে, যাতে বেংকৰ লগতে অন্যান্য যি বিত্তীয় প্ৰতিষ্ঠানসমূহ আছে সকলোৱে বিহু উদযাপন কৰাৰ সুবিধাটো পায়। আচলতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি
আমাৰ অসম গ্ৰামীণ বিকাশ বেংক বিষয় সন্থা আৰু কৰ্মচাৰী সন্থাই চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে 2022 বৰ্ষৰ এনায়ত্তৰ আণ্ডাৰত যি বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে তাত মাঘ বিহুৰ বন্ধটো দিয়া হৈছে 15 জানুৱাৰী, কিন্তু একচুৱেলি সমগ্ৰ ৰাজ্যতে 14 জানুৱাৰীৰ দিনাখন বিহু পালন কৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ আছিলে যে বেংক কৰ্মচাৰীসকল যাতে কোনো কাৰণতে বঞ্চিত নহয়, কেৱল মাত্ৰ বেংকে নহয়, বেংকৰ লগতে যি অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহ আছে সেই সকলো কৰ্মচাৰীয়ে যাতে অসমৰ যি বাপতিসাহোন বিহুটো উদযাপন কৰিব পাৰে, তাৰ কাৰণে যাতে অতি সোনকালে তেখেতসকলে এনায়ত্তৰ আণ্ডাৰত 14 জানুৱাৰীৰ দিনাখনো বন্ধ ঘোষণা কৰে। গতিকে এইটো এটা খুব আমাৰ কনফিউজনৰ সৃষ্টি হৈছে। বেংক কৰ্মচাৰীসকলৰ মাজতো কিছু প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে, কাৰণ সকলোৱে দূৰ দূৰণিত বহু মানুহ কাম কৰি আছে। যদিহে বছৰৰ মূৰত বিহুটো তেখেতসকলে উদযাপন কৰিব নোৱাৰে, একচুৱেলি সকলোৰে মাজত এটা হতাশাৰ সৃষ্টি হ'ব। গতিকে আমি অসম গ্ৰামীণ বিকাশ বেংক বিষয় সন্থা আৰু